हेलो नमस्कार बंधुबान्धवीসকল आशा करो आपनालोक सकलो भाले আছে মই মনে স্বাগতম জানাইছো মোৰ ইউটিউব চেনেল লাইফ এভেঞ্জাৰলৈ আৰু এয়া দেখা পাইছে মই হাজি কাছি আছো খুব ধুনিয়াকৈ আজি আছে আমাৰ হস্পিটেলৰ বাৰ্ষিক এনিভাৰ্সাৰী আৰু তাৰে কিছু মুহূৰ্ত মই আপোনালোকৰ কাৰণে আগবঢ়াব বিচাৰিছো বলকচোন তেনেহলে আমি কোনে কোনে যাওঁ এয়া দেখা পাইছে এয়া বন্তি প্ৰজ্বলন ইয়াৰে এমডি ছাৰ ডাইৰেক্টৰ ছাৰ গোটেইকেইজনে লগ লাগি বন্তি প্ৰজ্বলন কৰিছে আৰু এয়া আছে ফলে ধুনীয়া মঞ্চ সজাই থোৱা আছে অকণমান হ'ব মুকলি হ'ব তাৰ পিছলৈ হ'ব কালচাৰেল প্ৰগ্ৰাম আৰু আপোনালোকক লৈ যাওঁ সকলোখিনি দেখাই যাওঁ বলক তেনেহলে মোৰ লগত আৰম্ভ কৰি চাবলৈ আৰু এইফালে দেখা পাইছে আৰু আমাৰ একবিংশতিতম বৰ্ষপূৰ্তি অনুষ্ঠানৰ মুকলি হ'বলৈ সাদৰেৰে স্বাগতম জনাইছোঁ 2003 চনৰ জুলাই মাহৰ এক শুভক্ষণত ভগৱানৰ আশীৰ্বাদ লৈ কেইজনমান ঐতিহ্যশালী বৰহীয়ান লোকৰ প্ৰচেষ্টাত সমগ্ৰ
বছৰ ধৰি বহন কৰিছে। নিৰাশ্ৰয় মহিলা আশ্ৰয়স্থল শ্ৰেণীহৰ সমূহ আৱাসিক মহিলাৰ সম্পূৰ্ণ চিকিৎসা সাহায্য আমি 2017 চনৰ পৰা কৰি আহিছোঁ। প্ৰতি বছৰে অসমৰ গাঁৱে ভূঞে বহুতো বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি ৰাইজক ডায়েবেটিছ ৰোগৰ বিষয়ে সজাগ কৰি আহিছোঁ। বৰ্তমান ওদালগুৰি, মৰিগাঁও, নলবাৰী আৰু চামতা চহৰত একোটাকৈ উপকেন্দ্ৰ স্থাপন কৰি ৰাইজক সেৱা কৰি আহিছোঁ। শ্ৰদ্ধেয় উপস্থিত আৰু আমাৰ সমূহ কৰ্মকৰ্তাসকল, মানুহৰ জীৱনত যেনেকৈ ঘাত প্ৰতিঘাত থাকে, সমূহীয়া অনুষ্ঠানৰ ক্ষেত্ৰতো নানা ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া পৰে। আমিও অনেক ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হৈছে। আমি কিন্তু ধৈৰ্য হেৰুৱা নাই, নাইবা আমাৰ ডায়েবেটিছ ডক্টৰ মুকুল বৰা ছাৰ তেখেতৰ ভাষণ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ উপস্থিতি সঁচাকৈ উল্লেখনীয় দিশ। মোৰ এই হস্পিটেলখনত কাম কৰা আজি প্ৰায় 18 বছৰ হ'ল। মই যেতিয়া ইয়াতে প্ৰথম জইন কৰোঁ তেতিয়া এখন সৰু হস্পিটেল নহয় আৰু মানে OPD ক্লিনিক আছিল, লেবৰেটৰী আছিল আৰু এটা সৰু মাইনৰ উঠি আছিল। তেতিয়া হস্পিটেলৰ বেড এয়া হৈছে হেমাংগ বৰ্মন ছাৰৰ ভাষণ আৰু আমাৰ ডাইৰেক্টৰ হাজৰিকা ছাৰ। খুব ভাল লাগিছে। মই বেছি দিন হোৱা নাই, যোৱা বছৰ এইখিনি সময়তে মই আহি ইয়াতে জইন কৰিছিলোঁ। অৱশ্যে 2006 এবাৰ আহিছিলোঁ, 7 মাহ থাকি পেলাই মই গুচি গৈছোঁ। মুকুলদাই যিটো ক'লে বহুতখিনি মানে উন্নতি হৈছে, বহুত মানে এতিয়া প্ৰায় সকলো বিভাগে আমাৰ ইয়াত আছে। কাম কৰি খুবেই ভাল লাগিছে আৰু আজি চবকে লগ পাই আমাৰ বহুত ছিনিয়ৰ বা জুনিয়ৰ মানুহখিনিক লগ পাই খুবেই ভাল লাগিছে। ডাইৰেক্টৰ ছাৰ উপবিষ্ট অচ্যুত চন্দ্ৰ বৈশ্য ডাঙৰীয়া আৰু শ্ৰদ্ধেয় অতুল অধ্যক্ষ বিশিষ্ট চিকিৎসক শ্ৰদ্ধেয় অধ্যাপক ডক্টৰ অচ্যুত বৈশ্য ডাঙৰীয়া, লগতে এই আজি চানভেলী হস্পিটেলৰ সকলো চিকিৎসকসকল, কৰ্মচাৰীসকল আৰু আজি মঞ্চত উপস্থিত সকলো ৰাইজ। তেখেতে চিনি পায়, মই সেইটো জানো আৰু নিশ্চয় আপোনালোক সকলো আছে। কিন্তু তেখেতৰ ক্ষেত্ৰত মই বিশেষকৈ নিবিড়ভাৱে জানো কাৰণে এইটোৱে কৈছোঁ, এনেকুৱা মানুহ বিৰল। এই বয়সত এনেকৈ ঘূৰি ফুৰি এনেকুৱা কষ্ট কৰিব পৰা মানুহ খুব বিৰল। সঁচাকৈ মই 30 বছৰৰ মাজত তেওঁলোকে কোৱা মতে যে যেতিয়া মাত্ৰ 10খন বিচনা লৈ তেওঁলোকে OPD হিচাপত আৰম্ভ কৰিছে চানভেলী চিকিৎসালয়, ক্ৰমান্বয়ে যেতিয়া মানুহৰ চাহিদা বাঢ়ি গ'ল, ডায়েবেটিছৰ তেওঁলোকে ক্লিনিক হিচাপে আৰম্ভ কৰি যেতিয়া ডায়েবেটিকৰ মানুহবিলাকক চিকিৎসালয়লৈকে আহিল, চিকিৎসাৰ লগে লগে তেওঁলোকৰ যেনেকৈ ডায়েবেটিছ হোৱাৰ লগে লগে মানুহে গম পায় যে শৰীৰৰ প্ৰতিটো অংগ, চুলিটোক বাদ দি প্ৰতিটো অংগই ডায়েবেটিছত মানে ইনফেক্টেড হয় বা সমূহ ৰাইজলৈ মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু শলাগ যাচিছোঁ। তেখেতসকলৰ বহুমূলীয়া সময় নষ্ট কৰি আজি এই প্ৰতিকূল বতৰৰ মাজেৰে হ'লেও এই সভাখন সাফল্য
Rồi, cô đâu là bớt được tí cái cô đi xuống.
ৰঙালী সুৰুজে অঘুমুকি মাৰিলে প্ৰকৃতি শুৱনি হৈ মৰজান গাভৰু মৰমত মাতিছো তোমাক জানে তুমি বুকুৰে হীৰা বাহৰ মনি মৰমত মাতিছো তোমাক জানে মনি তুমি বুকুৰে হীৰা বাহৰ মনি কতেনো গৈ আছিলা বিচাৰি গৈ ফুৰালা কতেনো গৈ আছিলা বিচাৰি গৈ ফুৰালা জানো কিয়নো তুমি মোক বলিয়া কৰিলা জানো কিয়নো তুমি মোক বলিয়া কৰিলা তুমি নাচনি এতিয়া যে গাভৰু আহাচো কাষলৈ অকণমান মৰম কৰো মই বিচাৰিছো সুগন্ধি ঐ গোলাপ মৰমে জানালে নিবিচাৰে জাতিটো জুকে ধৰিছিলে তোমাৰ ভৰি চিঞৰ মাৰি ধৰিছিলা মোৰে হাতত তেতিয়া কেনে লাগিছিল জানো বহাগলৈ বাকী জানি নেজানি আৰু বহাগলৈ বাকী জানি নেজানি আৰু তিহিতক দেখিলে আহো বুলি নকবা মাজনী তিহিতক দেখিলে আহো বুলি নকবা মাজনী মাজনী ঐ মোৰেনো পানী পৰা হাতত চৰিয়ালৈ পানী টুকি থাকিবে মাজনী হাতত চৰিয়ালৈ পানী টুকি থাকিবে মাজনী মাজনী ঐ হ'বনো পানী লগা
জননী তুমিয়ে মোৰ কামনা বাস